জন্মত আজি কি কৰা হ'ব? টকা পইচা নাই, কাপোৰ কানি কিনিব নাই, দুৰ্গা পূজা আহি পালেহি, কি কৰিবি ক? কেনেকে কৰিবি? পিছে মোৰ হাতত এটা ৰঙালাও আছে। সেইটোকে যদি কাটি কাটি বেছি কৰা যায়, পইচা এটা ওলাব পাৰে। পকেট খৰচৰ কাৰণে এক্সট্ৰা হ'ব পাৰে। তেনে তই কি কৰিবি চৰ কৰ। যদি ৰঙালাওটো বেছি পইচা ওলাই তেনে অলপ কাটিব তেওঁক দে বা তই নিজে কাটি বেচ। মই ৰঙালাওটো দিওঁ নে? দে ৰঙালাও এইখিনি আনি দে, তেওঁ কাটিব, তেওঁই বেচিব। এইটো দিলো। এখন ল'ৰা তুমিয়ে কাটি তুমি বেচিবা। ৰঙালাওটো আমি কাটি কাটি বেচো। কি কয়? দুই পইচা বেছি পাম। তুমিয়ে কাটিবা, তুমিয়ে বেচিবা। দি দিওঁ নে? কৃষ্ণ হৰি ৰাম ৰাম। এ আমাৰ যি আছে আজি ধন জয় হৰি বলা, জয় ৰাম বোলা, জয় ৰাম বলা, জয় হৰি বোলা। কৃষ্ণ প্ৰভু ইয়াৰ পূজাৰ কাৰণে ওলাই গ'ল টকা। ধুনীয়াকে জয় অকল। এই জয় জয়